हेलो बंधुসকল वेलकम बैक टू माय चैनल। तो बंधुসকল जेनेকুৱা আপুনি 2020 19-20 আৰু 21 যেনেকুৱা চাইছিলে আপুনি স্বচ্ছ ভাৰত মিছন অভিযানৰ যেটো গ্ৰামীণ অভিযান যেটো আছিল গ্ৰামীণ অভিযানত আপোনাৰ ফেজ 1 আছিল। সেই ফেজ 1ত আপুনি যেটো চৰকাৰী টয়লেটৰ যেটো লেট্ৰিনৰ এপ্লাই কৰিব আহিছিল তাতে আপুনি এপ্লাই কৰি দিছে বা বহুতে দিয়া নাই। তো এতিয়া আকৌ ফেজ 2 আহিছে। স্বচ্ছ ভাৰত মিছনৰ যেটো গ্ৰামীণ ফেজ 2 আহিছে, ফেজ 2 তো আকৌ এপ্লাই কৰিবলৈ আহিছে। যদি আপুনি যেতিয়া এপ্লাই কৰা নাই তেনেহ'লে আপুনি এতিয়া এপ্লাই কৰিব পাৰিব। তো যদি আপুনি আগত এপ্লাই কৰা নাই তেনেহ'লে আপুনি এইটো আপোনাৰ কাৰণে সোণালী সুযোগ আহিছে আকৌ। তো এইটো কেনেকৈ এপ্লাই কৰিব লাগে আপোনাক ষ্টেপ বাই ষ্টেপ মই গোটেই ভিডিঅ'টো দেখাই দিম। আপুনি আমাৰ লগত থাকিব ইনলৈকে। আৰু যদি আপুনি আমাৰ চেনেলত নতুন বা এতিয়া প্ৰথম আহিছে তেনেহ'লে আমাৰ চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ লগত থাকক। ভিডিঅ'টো আপোনাক ষ্টেপ বাই ষ্টেপ দেখাই আছো। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব। মোবাইল বা আপুনি ল্যাপটপ কম্পিউটাৰ যেতে আপুনি কৰি আছে তাতে আপুনি এইটো ওপেন কৰি ল'ব। ব্ৰাউজাৰ এটা ওপেন কৰিব। মই ল্যাপটপত দেখুৱাই কাৰণে আছো কাৰণ ল্যাপটপত দেখুৱাতে সুযোগ হ'ব বা আপোনাৰ সুবিধা হ'ব, আপুনি চাওঁতে এইটো সুবিধা হ'ব, আপুনি গম পাব ভালকৈ। তাৰ কাৰণে মই এইটো ল্যাপটপতে দেখাইছো, নহ'লে আপুনি মোবাইলতেই কৰিব পাৰিব ঘৰতে বহি থাকি। তো আপনি কি করব, প্রথমতে আপনি ব্রাউজারটো ওপেন করে ব্রাউজারত আপনি সার্চ করে দিব SBM ইমানখিনি লিখি আপনি সার্চ করে দিব। সার্চ করার লগে লগে আপনার সন্মুখত এনেকুৱা এটা ফেজ ওপেন হৈ আহিব। এই ওয়েবসাইটত যেতিয়া আপনি ক্লিক কৰি দিব আপনার সন্মুখত এনেকুৱা এটা পপআপ খোল খাব। এনেকুৱা এটা ওয়েবসাইট খোল খাব যাতে আপনার ক্লিয়ারলি এটো দেখাই দিব। তো গভর্নমেন্টৰ ওয়েবসাইট হয়। তো এইটো ওয়েবসাইট আপনি কি কৰিব, আপনি অলপ তলত আহিব। ইয়াতে আপনি চাব পাৰি আছে স্বচ্ছ ভাৰত যেটো আপনার ফটোস ক্যাম্পেইন যেটো আছে সব ইয়াতে দেখাই দি আছে। তো আপনি অলপ তলত আহিব। তলত আহাৰ পিছত ইয়াতে আপনি চাব পাৰিছে MIS, তাৰ পিছত আছে এপ্লিকেশন ফৰ্ম ফৰ IHHL, ড্যাশবোর্ড আছে, রিপ্রফিট আছে। ইয়াতে আপনি যেটো এপ্লিকেশন ফর্ম আছে এইটোত আপনি ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা খোল সিটিজেন ৰেজিষ্ট্ৰেশ্যন। তো সিটিজেন ৰেজিষ্ট্ৰেশ্যনত আপনি এটা ক্লিক কৰি দিব। সিটিজেন ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা দেখুৱাই দিব। তো এইটো যেতিয়া খোল খাব তাৰপিছত আপুনি কি কৰিব, ইয়াতে আপোনাৰ মোবাইল নম্বৰটো দি দিব। তাৰপিছত ইয়াতে আপোনাৰ নেমটো দি দিব। নামটো দিয়াৰ পিছত ইয়াতে আপোনাৰ জেন্ডাৰটো ইয়াতে সিলেক্ট কৰি দিব। জেন্ডাৰটো দিয়াৰ পিছত ইয়াতে আপোনাৰ ৰেচিডেন্সিয়েল যেটো এড্ৰেছ আছে, আপনি থকা যেটা এড্রেস আছে এই আপনার এড্রেসটা দিয়ে দিব যাতে আপনি এতিয়া রয়ে আছে। তাৰপিছত ইয়াৰ পৰা আপনি স্টেটটো সিলেক্ট কৰি দিব অসম বুলি। তাৰপিছত এই ক্যাপচাটো ফিল কৰি আপনি ইয়াতে সাবমিটত ক্লিক কৰি দিয়ক। সাবমিট কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা পপআপ এটা আহি যাব, ইউ হ্যাভ ৰেজিষ্টাৰ্ড সাকসেসফুলি। তো ইয়াতে আপনি ওকেত ক্লিক কৰি দিব। ওকেত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে লগইনৰ যেটো অপশন আছে ইয়াতে ক্লিক কৰি দিব। লগইনৰ অপশনত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপনি আপনার মোবাইল নাম্বারটো ইয়াতে আপনি দি দিব, যেটো আপনার মোবাইল নাম্বার আছে মোবাইল নাম্বারটো ইয়াতে দি দিব। তাৰপিছত গেট ওটিপিত ক্লিক কৰি দিব। ওটিপিটো ইয়াতে আহিব। ওটিপিটো ফিল কৰি ক্যাপচাটো ইয়াতে ফিল কৰি সাইন ইনত ক্লিক কৰি দিয়ক। সাইন ইনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা আপোনাৰ নেমটো আহি যাব, আপোনাৰ মোবাইল নম্বৰ, জেন্ডাৰ, আপোনাৰ এড্ৰেছ, আপোনাৰ ইয়াতে টোটাল আহি যাব। ষ্টেটাছ এইটো এক্টিভ বুলি লিখা আছে, কেতিয়া আপনি ৰেজিষ্ট্ৰেশ্যন কৰিছে ডেটটো ইয়াতে আহি যাব। তাৰপিছত আপনি অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে আপনি চাব পাৰিছে আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ বেনিফিচিয়াৰিজ। তো আপনি কেনেকুৱা ধৰণৰ মানুহ ইয়াতে এপ্লাই কৰিব পাৰিব তাৰ ইয়াতে ডিটেইলছটো দিয়া আছে। মানে ইয়াতে যেটো BPL বা SC ST হাউস হোল্ডাৰ আছে বা আপনার ফিজিক্যালি হ্যান্ডিক্যাপ আছে সিহঁতে এপ্লাই কৰিব পাৰিব। ইয়াতে আপনি কি কৰিব, ইয়াতে আপনি লেফট সাইডত চাব এটা অপশন আছে মডুল আছে, মডুলত আপনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে আপনি চাব পাৰিব ইয়াতে আপনার নিউ এপ্লিকেশন বুলি আছে। নিউ এপ্লিকেশনত আপনি ক্লিক কৰি দিব। নিউ এপ্লিকেশনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা আকৌ খোল খাব সেই একেই এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ বেনিফিচিয়াৰিজ। এইটোত আপোনাৰ ওপেন হৈ যাব। ইয়াৰ পিছত আপনি কি কৰিব, ইয়াতে আপোনাৰ ষ্টেটটো সিলেক্ট কৰি দিব। তাৰপিছত ইয়াতে ডিস্ট্ৰিক্ট, তাৰপিছত ব্লক নেমটো, আপোনাৰ পঞ্চায়ত নেমটো, ভিলেজ আৰু হেবিটেশন যেটো নেম সেইটো আপনি ইয়াৰ পৰা সিলেক্ট কৰি দিব। দিয়াৰ পিছত তাৰপিছত ইয়াতে আপনি নেম অফ দ্য এপ্লিকেণ্ট এজ পাৰ আধাৰ, যেনেকুৱা আধাৰত আছে তেনেকুৱা আপনি আধাৰ কাৰ্ডত যেনেকুৱা নেম আছে তেনেকুৱা নেম ইয়াতে ফিল কৰি দিব আৰু ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো দি দিব। আৰু এটা কথা, হেবিটেশন যেটো আছে হেবিটেশন নেম যেনেকুৱা ধৰক আপোনাৰ এটা গাঁৱতেই পাৰ্ট থাকে, তো ইয়াতে আপনি এই আধাৰ কাৰ্ডত যেনেকুৱা নাম আছে সেনেকুৱা নেমটো দি দিব। তাৰপিছত ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো দি দিব। তাৰপিছত ইয়াতে আই এম গিভিং মাই কনসেন্ট টু capturing and in using my other number for providing incentive for construction of individual households latrines under Swachh Bharat Mission Gramin। তো ইয়াতে আপনি টিক কৰি দিব। তাৰপিছত ইয়াতে আপনি ভেৰিফাই আধাৰ নম্বৰত ক্লিক কৰি দিব। ভেৰিফাই আধাৰ নম্বৰত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ইয়াতে নেমটো আহি যাব।
তো আপোনাৰ আধাৰ কাৰ্ডটো ভেৰিফাই হৈ যাব। তাৰপিছত ইয়াত আপুনি কি কৰিব, আপোনাৰ হাজবেণ্ড বা ফাদাৰ নেম ইয়াতে ফিল কৰি দিব। তাৰপিছত ইয়াত আপুনি জেণ্ডাৰটো দি দিব, কেটেগৰীটো দি দিব, আপুনি SC ST OBC বা BPL যি আছে ইয়াতে BPLত আপুনি ইয়াতে চিলেক্ট কৰি দিব, BPL নিদিব যদি BPLটো আছে। তাৰপিছত ইয়াতে আপুনি চাব কেটেগৰীটো আছে, ইয়াৰ পৰা আপুনি সেই আপোনাৰ কি বুলি কয় আপোনাৰ জেনেৰেল ST OBC যি আছে আপুনি ইয়াতে চিলেক্ট কৰি দিব। তাৰপিছত আধাৰ কাৰ্ডৰ এইটো টাইপটো, তাৰপিছত ইয়াতে আকৌ আপোনাৰ নাম্বাৰটো আহি যাব। ইয়াতে আধাৰ কাৰ্ড যেতিয়া আপুনি দি দিব তাৰপিছত ইয়াতে আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো আহি যাব। যেনেকুৱা ধৰক মই আধাৰ কাৰ্ডটো ভেৰিফাই কৰি দিছোঁ, ইয়াতে ভেৰিফাই ছাকচেছফুল আহি গৈছে আৰু ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰটো আহি গৈছে, মানে এইটো অট'মেটিকলি আহি যায়। তাৰপিছত ইয়াতে আপুনি মোবাইল নম্বৰটো এটা দি দিব আৰু ইমেইল এটা দি দিব আৰু এড্ৰেছটো ইয়াতে দি দিব। তাৰপিছত আপুনি অলপ তলত আহিব, অহাৰ পিছত ইয়াতে আপুনি চাব পাৰিছে ছেকশ্যন চিত ইয়াতে আপুনি বেংকৰ ডিটেইলছ দিব লাগিব। যেনেকুৱা আপোনাৰ বেংকৰ IFSC কোডটো আপুনি ইয়াতে ভৰাই দিব লাগিব, নহ'লে আপুনি ইয়াতে ইয়াৰ IFSC কোড ইয়াতে ক্লিক কৰি আপোনাৰ লোকেশ্যন আৰু বেংকৰ নেমটো আপুনি চিলেক্ট কৰি IFSC কোড আপুনি ইয়াতে অট'মেটিকলি আপুনি ইয়াতে মেনুৱেলি দিব পাৰিব। তাৰপিছত ইয়াতে আপুনি যেতিয়া IFSC কোড দি দিব, ইয়াতে আপোনাৰ বেংকৰ নেম ক'ৰ বেংক হয় এইটো অট'মেটিকলি ইয়াতে আহি যাব। তাৰপিছত আপুনি ব্ৰাঞ্চ অফ দ্য বেংক, তো আপুনি ইয়াতে চিলেক্ট কৰি দিব ব্ৰাঞ্চ অফ দ্য বেংক। তাৰপিছত আপুনি এইটো যেতিয়া দি দিব তাতে আপুনি ইয়াতে অপশ্যন আহি যাব, ষ্টেটটো ইয়াতে অট'মেটিকলি আহি যাব, আপোনাৰ বেংকৰ এড্ৰেছটো আহি যাব, কোনটো ডিষ্ট্ৰিক্টৰ হয় ডিষ্ট্ৰিক্ট নেমটো আহি যাব। যিটো পাছবুক আছে পাছবুকৰ ফ্ৰণ্ট চাইডৰ ফটো এখন আপুনি ইয়াতে আপলোড কৰি দি দিব। আপুনি ইয়াতে চাব পাৰিছে অনলি PDF JPG PNG are allowed, must be clear and less than 200 KB। মানে আপোনাৰ ইয়াতে এই PDF JPG বা PNG হ'ব লাগিব আৰু এইটো আপোনাৰ 200 KB তলত হ'ব লাগিব। তাৰপিছত ইয়াতে আপুনি এপ্লাইত ক্লিক কৰি দিয়ক। যেতিয়া আপুনি এপ্লাইত ক্লিক কৰি দিব, এপ্লাই ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এপ্লিকেশ্যন নম্বৰটো আপোনাৰ এপ্লিকেশ্যনটো ছাকচেছফুলি ছাবমিট হৈ যাব আৰু আপোনাক ইয়াতে এপ্লিকেশ্যন নম্বৰ দেখুৱাই দিব। তো এপ্লিকেশ্যন যিটো নম্বৰ হয় এপ্লিকেশ্যন নম্বৰটো আপুনি কপি কৰি ৰাখি দিব আৰু পাৰিলে আপুনি এইটো স্ক্ৰীনশ্বট মাৰি ৰাখি দিব। মই এইটো স্ক্ৰীনশ্বট মাৰি ৰাখি দিছোঁ আৰু এইটো এপ্লিকেশ্যন নম্বৰটো মই এইটো কপি কৰি লৈছোঁ। যদিও এইটো SMS থ্ৰু আপোনাক দি দিয়া হ'ব, তথাপিও এইটো মই ৰাখি থ'লোঁ। পিছত আপুনি যেতিয়া এইটো ভিউ এপ্লিকেশ্যনত ক্লিক কৰিব, তথাপিও আপুনি ইয়াতে চাব পাৰিব, এইটো আপোনাৰ ইয়াতে এপ্লিকেশ্যন নম্বৰটো দেখুৱাই দিব আৰু ইয়াতে আপুনি ট্ৰেকত ক্লিক কৰি দিব। যেতিয়া এপ্লিকেশ্যন ৰিচিভ হৈ গৈছে ষ্টেটাছ আপুনি ইয়াতে চাব পাৰিছে এপ্লিকেশ্যন ৰিচিভ হৈ গৈছে। ইয়াতে আপুনি এতিয়া এপ্লিকেশ্যন এইটো ট্ৰেকত ক্লিক কৰি দিব। ট্ৰেকত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপুনি চাব পাৰিছে আৰু এটা কথা, যিটো আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিলে ৰেজিষ্ট্ৰেশ্যনটো যিটো নামত হ'ব আৰু আপুনি ইয়াতে এপ্লিকেশ্যনটো যিটো নামত হ'ব, এইটো যদি আপোনাৰ যদি BPLৰ পাৰ্চনটো যদি একেই হয়, ৰেচন কাৰ্ড যোনৰ নামত আছে যোনৰ নামত তাৰ নামত যদি হয় তেনেহ'লে কথা নাই, আৰু যদি বেলেগ হয় তেনেহ'লে আপুনি বেলেগ এইটো দিব লাগিব। আৰু আপুনি এটা ৰেজিষ্ট্ৰেশ্যন এবাৰে মানে এটা লগ ইন ৰেজিষ্ট্ৰেশ্যন কৰি আপুনি 3-4 জনৰ নামত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি দিব পাৰিব, বহু কৰি দিব পাৰে, কোনো অসুবিধা নাই। ইয়াতে আপুনি চাব পাৰিছে ইয়াতে চব ডিটেইলছ দিয়া হৈছে। ইয়াতে আপুনি বেনিফিচিয়াৰী নেম, জেণ্ডাৰ, হাজবেণ্ড বা ফাদাৰ নেম, কেটেগৰীটো BPL APL, একাউণ্ট নম্বৰটো আৰু বেংকৰ নেম, কেইটো বজাত আপোনাৰ দিয়া হৈছে এইটো ইয়াতে আছে। ইয়াতে এপ্লিকেশ্যনটো ৰিচিভ হৈছে, তাৰপিছত এইটো স্ক্ৰিনিং হ'ব আপোনাৰ এইটো এপ্লিকেশ্যনটো, তাৰপিছত এইটো জিঅ' টেগিং হ'ব। তাৰপিছত ইয়াতে আপোনাৰ মানে ইয়াতে আৰু 4-5টা মানে ষ্টেপ আছে, তাৰে এটা ষ্টেপ কেতিয়া পাৰ হ'ল, বাকীখিনি এতিয়া অফিচিয়েলি হ'ব আৰু আপোনাৰ ফিল্ড ভিজিট হ'ব, সেইটো দ্বাৰা আপুনি হৈ যাব। এতিয়া আপোনাৰ এপ্লাইটো হৈ গৈছে ছাকচেছফুলি। তো আপুনি এপ্লাইটো এনেকৈ কৰিব লাগে। যদি ভিডিঅ'টো ভালে লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, আৰু যদি আপুনি আমাৰ চেনেলটো এতিয়া যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দি আমাৰ চেনেলৰ লগত থাকিব। ধন্যবাদ। জয় হিন্দ। আজিৰ কাৰণে ইমানেই।